বিশ্বাস নকৰিব আপোনালোকে এই গাঁৱৰ মাজতো ওয়াইন শপ মদৰ দাম খুবেই কম ইয়াতে নমস্কাৰ বন্ধুসকল অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো অনাই ঘূৰি আছো আৰু জিৰ' ভেলিত ৰুৰেল এৰিয়া বিলাকত গাঁও বিলাকত আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো ভিডিঅ'ৰ জৰিয়তে যদি আগৰ ভিডিঅ' বিলাক চাইছে আপোনালোকে গমে পাইছে এইপিনে চাওকচোন এইটো বাহিৰে বনোৱা ঘৰ এইবিলাক একদম পুৰা মজা দেই গতিকে পৰিৱেশটো এনেকুৱা বলকচোন আগত কি দেখা পাও চাও আৰু এক্সপ্লোৰ কৰো লেটস এক্সপ্লোৰ আহি আছো লাহে লাহে আৰু আহি ইয়াতে ধুনীয়া সৰু চহৰ এখন দেখিছো দেই নাজানো আৰু কি নামটো গাঁওখনৰ গাঁৱে নে চহৰে কিন্তু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আৰু চাওকচোন আপোনালোকে কি ধুনীয়া এটা পৰিৱেশ এনেকুৱা ধুনীয়া পৰিৱেশ চাওকচোন আৰে এইখন আসামৰ বাইক নাজানো কি কৰিব আহিছে ইয়াতে এই গাঁওবিলাক একচুৱেলি গাঁওবিলাকৰ গলিবিলাক যে এনেকৈ আমাৰ যেনেকৈ গুৱাহাটী আৰু বাকী গাঁওবিলাকৰ মাজে মাজে গলি কিছুমান যায় নহয় ইয়াতে এনেকুৱা ইয়াতে পকা বনোৱা নাই বাৰু পকা ৰাস্তা এইটো বনাইছে বাকী এনেকুৱা পৰিৱেশ ধুনীয়া পৰিৱেশ এটা পপুলেশ্যন ডেন্সিটি খুবেই কম জনসংখ্যা খুবেই কম কিন্তু এটা পৰিৱেশ ধুনীয়া গ্ৰীনেৰী চাৰিওপিনে পাহাৰ আছে বাপৰে বৰষুণ দিলেতো আৰু মজা লাগিব দেই ইয়াতে এই গছকেইটা ধুনীয়া লাগিছে দেই মই নাজানো কিহৰ গছ আপোনালোকে যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন ধুনীয়া লাগিছে নহয়নে একদম মানে মজা দেই বলকচোন অকণমান আগুৱাই যাওঁ আৰু এইটো পিনে বলক এইপিনে আৰু এটা গলি পালোঁ এইটো ওপৰৰ পিনে উঠি গৈছে দেখিছেনে মানুহৰ ঘৰ আছে এইপিনে পানী টেংকি কিবা কিবি বলকচোন আকৌ অকণমান আগুৱাই যাওঁ কি দেখো চাওঁ বিশ্বাস নকৰিব আপোনালোকে এই গাঁৱৰ মাজতো ওয়াইন শপ মদৰ দাম খুবেই কম ইয়াতে গতিকে ওয়াইন শ্বপখন দেখি মই অলপ আচৰিত হ'লোঁ মানে বাপৰে এখন KTM ইয়াতে এইটো ঘৰৰ মালিকৰ যেন লাগে গতিকে পৰিৱেশটো এনেকুৱা ইয়াতে অকণমান এইটো মানে কলনী টাইপ লাগিছে দেই মোৰ একদম কলনী টাইপ লাগিছে ধুনীয়া ধুনীয়া ঘৰ আছে পপুলেশ্যন খুবেই কম কিন্তু ইয়াতে আছে এইটো আকৌ কি মিলছ এণ্ড মেমৰিজ আৰ মেড হিয়াৰ কিবা NGOৰ অফিচ হ'ব নেকি এইটো গৈ আছো আৰু লাহে লাহে খোজকাঢ়ি বলকচোন আগত আৰু কি দেখা পাওঁ চাওঁ নহয়নে বলক দোকান এখন পালোঁ ইয়াতে গেলামাল দোকান আৰু হোটেল এখন আছে আহি বন্ধুসকল চাৰিআলি এটা পালোঁ দেখোন কোনপিনে যাম ভাবি পোৱা নাই এতিয়া ৰখি দিলোঁ এইখিনিতে চাৰিআলি এটা পালোঁ বলকচোন এইটো চাইডে যাওঁ অকণমান লেফ্ট চাইডে বন্ধুসকলে ফুলকেইটা চাওকচোন বাপৰে কিমান ওখ দেই সূৰ্যমুখী ফুল ধুনীয়া লাগিছে দেই ধুনীয়া লাগিছে গৈ আছোঁ আৰু আগুৱাই কিনো এক্সপ্ল'ৰ কৰিব পাৰোঁ জিৰ' ভেলিৰ ভিলেজ এৰিয়া ৰুৰেল এৰিয়া আপোনালোকক আৰু এটা কথা ক'ব পাই মই সুখী হ'ম যে জিৰ' ভেলিত যিখন ডিষ্ট্ৰিক্ট আছে লোৱাৰ সুবনচিৰি ডিষ্ট্ৰিক্ট বুলি কয় সেইখন মেলেৰিয়া ফ্ৰী ডিষ্ট্ৰিক্ট মানে ইয়াতে মহ নাই মহ আছে যদিও নাজানো আৰু কিন্তু মই যেতিয়ালৈকে যিমান দিন আহিলোঁ যিমান দিন আছোঁ মানে ইয়াতে মই এটা মহ দেখা নাই মানে সেইকাৰণে কিজানি মেলেৰিয়া ফ্ৰী ডিষ্ট্ৰিক্ট ঘোষণা কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ঠিক আছে তো এইটো এটা খুবেই ভাল খবৰ ধুনীয়া ঘৰ এটা দেখিছোঁ ইয়াতে একদম পুৰণা জামানাৰ মজা এইটো এটা ঘৰ চাওকচোন একদম মানে বাহিৰে বনোৱা পুৰণা জামানাৰ ঘৰ মানে আহি পালোহি আৰু খেতি ইমান লম্বা খেতি বাপৰে চাওকচোন কি গছ এইটো কিহৰ খেতি মই ধৰিব পৰা নাই আপোনালোকে যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আহি পালোঁ বেডমিণ্টন গ্ৰাউণ্ড এখন
লোকেল ল'ৰাবিলাকে খেলে কিজানি গধূলি হ'লে বেডমিণ্টন তো এনেকুৱাই আৰু ৰুৰেল এৰিয়া কিনো দেখাব ইয়াতে হয়নে কিন্তু পৰিৱেশটো খুবেই ভাল জনসংখ্যা খুবেই কম ইয়াতে চাওকচোন আৰু ইয়াতে কুঁহিয়াৰৰ খেতি এইবিলাক কৰি ৰাখিছে মানে যিখিনি মাটি আছে সেইখিনি মানে এনেই ৰাখা নাই মানে বুজি পাইছে কিবা নহ'লে কিবা কৰি ৰাখিছে গতিকে পৰিস্থিতিটো সেনেকুৱা ইয়াতে খুবেই শিকিব লগা এটা পৰিৱেশ ইয়াতে বুজি পাইছে গতিকে অৰুণাচলৰ মানুহখিনি খুবেই কৰ্মী আৰু খুবেই মানে এগ্ৰিকালচাৰৰ ওপৰত খুবেই ফ'কাছ কৰে মানে ইয়াৰে মানুহখিনি জিৰ' ভেলিত আহি পালোঁ সেইখিনি লেম্পিয়া 5.5 হৰি 2 মানে কি ডিষ্টেঞ্চ গতিকে এনেকুৱা আৰু পৰিৱেশ বলকচোন অকণমান আগুৱাই যাওঁ আৰু আহি ধুনীয়া গছ কেইটামান দেখিলোঁ আৰু এইটো আকৌ মানুহৰ ঘৰ নে কি এইটো তলা লগোৱা আছে কিন্তু দেই বাপৰে মজা লাগিছে দেই গছকেইডাল আৰু এই বাঁহ গছ কেইজোপা দেখিছে মাই গড মজা লাগিছে দেই কিনকিনীয়া বাঁহ একদম পাতল বাঁহটো কি বুলি বিজলী বাঁহ বুলি কয় নেকি এইটো আৰু এইটো চাওকচোন এই গছডালৰ নামটো বাৰু মই নাজানো আপোনালোকে যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে এই মাৰুতিখন চাওক অৱস্থাই নাই মাৰুতিখনৰ গতিকে এনেকুৱা এটা পৰিৱেশ আৰু আগত ৰাস্তা নাই মোৰ মতে এনেকৈ লুংলুঙীয়া ৰাস্তা এটা সোমাই গৈছে সেইপিনে বিশেষ নাযাওঁ আৰু গতিকে এই পৰিৱেশটো যিখিনি দেখালোঁ মই এনেকুৱাই হ'ব তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব খুবেই চিম্পুল ভিডিঅ' মানে গাঁৱৰ পৰিৱেশ এটা অৰুণাচলৰ গাঁও এখনৰ পৰিৱেশটো কেনেকুৱা তো সেইটোৱে দেখাবলৈ চেষ্টা কৰিছোঁ জিৰ' ভেলিৰ পৰা বেছি দূৰত নহয় ৰুৰেল এৰিয়া হ'ব টাউনৰ পৰা আউটস্কাৰ্ট এৰিয়াত মানে মানুহে কেনেকৈ থাকে ঘৰ কেনেকুৱা এটা পৰিৱেশ সেইটোৱে দেখাবলৈ চেষ্টা কৰিছিলোঁ আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে এতিয়া ভিডিঅ'টো এইখিনিতে সামৰিলোঁ ধন্যবাদ